আধা কিলো ছাগলী মাংস পিঁয়াজ আদা নহৰু পেষ্ট জিৰা গুড়ি ধনিয়া গুড়ি ৰং গুড়ি কেঁচা মিঠাতেল দি সানি ল'ব আৰু সাধাৰণভাৱে তেলত যেনেকৈ অকণমান চেনি তেজপাত দি লওঁ ঠিক তেনেকৈ দি লৈ মাংসখিনি দি লৰাই নিমখ হালধি সকলোবিলাক দি সিজিবলৈ দিছোঁ আজি বনাইছোঁ মাটি দাইল আৰু অমিতাৰ লগত ছাগলী মাংস আৰু এটা সময়ৰ পিছত পানী দি উতলিবলৈ দি হওঁ হ'বলৈ হওঁতে ডালচেনি আৰু অকণমান লং গুড়ি কৰি পেলাই দিয়া হৈছে আমাৰ খানাটো যাতে বেলেঞ্চ হয় সেইবাবে এই নৰসিংহ ভেদাইলতা মচুন্দৰী এইবিলাক প্ৰায় খাই থকাটো ভাল কথা গতিকে আমাৰ ৰাইজে এজ ইউজুৱেল সদায় যোগাৰ কৰাৰ দৰে যোগাৰ কৰিছে আৰু ফাইনেলি আমাৰ মাংস চাটনি আৰু নেমুৰে আজি আমি দুপৰীয়া সাঁজটো খালোঁ খুব বিৰাট